চোৱা গোপীসকল আমাৰ পিছে পিছে আহিছে অলপ খৰকৈ আহা নহ'লে ধৰা পৰিব লাগিব প্ৰাণীনাথ আপুনি চিৰকাল বনৰ মাজত ভ্ৰমণ কৰি থাকে সেয়ে আপোনাৰ কষ্ট হোৱা নাই আমি জন্মাৱধি বনৰ মাজত এক দণ্ডও ভ্ৰমণ কৰি পোৱা নাই খুব কমটকে পদতল ক্ষত বিক্ষত কৰি তেনেই ৰক্তাক্ত কৰি পেলাইছে আৰু যাবৰ শক্তি নাই প্ৰভু প্ৰাণীগ্ৰাজী এই সামান্য কথাটি ক'বলৈ সংকোচ কৰাৰ কাৰণ কি বাত বৃষ্টিৰ কালত সপ্তদিন গোবৰ্ধন গিৰি ধাৰণ কৰি বগল মাটিক ৰক্ষা কৰি তুমিতো এগৰাকী সামান্য অস্ত্ৰেহে আহা প্ৰাণী আমাৰ কাণ্ড দুটা কিনাৰ্থৰ মধ্যে